Hello guys, মই বিটুপাল স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল ফিটনেছ আইডিয়াত। আজি মই আমাৰ বডিৰ এটা ইম্পৰ্টেণ্ট পাৰ্টছ লিভাৰৰ বিষয়ে ক'ম আৰু সেই লিভাৰটো আপুনি কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰে সেইটো ক'ম। বহুত মানে মানুহে পাজল হৈ থাকে এইটো বস্তুটোক লৈ কিনে, বহুত মানে মনত এটা সংকোচ থাকে যেন এইটো খাম নে নাখাম, মানে এইটো মেডিচিন ল'লে জানো ভাল হ'ব আৰু কি খালে লিভাৰটো বেয়া হয় এণ্ড কি নাখালে লিভাৰটো বেয়া হয়। চবেই ভাবে যেন অনলি মদ খালে লিভাৰটো বেয়া হয় আৰু বহুত বস্তু আছে যিটো বস্তু খালে লিভাৰটো বেয়া হোৱাৰ চান্সেছ থাকে। আৰু লিভাৰৰ কাম কি মই সেই গোটেইখিনি কথা এই ভিডিঅ'টোত ক'ম আৰু প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো প্ৰথমতে আমি জানিব লাগিব লিভাৰৰ কাম কি। লিভাৰৰ মেইন কাম হ'ল লিভাৰে আমি যিবিলাক বস্তু খাওঁ সেই বস্তুবিলাক হজম কৰাত হেল্প কৰে আৰু লিভাৰৰ কাম হ'ল লিভাৰে প্ৰটিন বনায়, এটা লিমিটেড এডিশ্যনত অকণমান কম পৰিমাণত প্ৰটিন বনায়, যি প্ৰটিনটোৱে আমাৰ যিটো তেজ থাকে সেই তেজটো গোটা ৰখাত হেল্প কৰে। কাৰণ তেজৰ যিটো ফ্লাকচুৱেশ্যন হয়, তেজ যিমান স্পীডত যায় বা তেজ কেতিয়াবা বহুত স্পীডত যায়, বডিত ফ্ল' হয় বা কেতিয়াবা বহুত লাহে লাহে যায়, তো সেই বস্তুটো কণ্ট্ৰল কৰে সেই প্ৰটিনটোৱে, প্ৰথম কথা। দ্বিতীয়তে লিভাৰে বনায় পিত্তৰস। পিত্তৰস মানে হ'ল বাইল, যিটো আমাৰ বডিত বহুত দৰকাৰী, যিটো বস্তুৱে আমাৰ যিবিলাক বস্তু খাওঁ সেইবিলাক বস্তু হজম কৰোঁতে হেল্প কৰে। আৰু তৃতীয়তে হ'ল লিভাৰে যিটো আমাৰ এনাৰ্জি, সেই এনাৰ্জিটো গ্লাইক'জেনৰ ৰূপত ষ্ট'ৰ কৰি ৰাখে, জমা কৰি ৰাখে গ্লাইক'জেনৰ ৰূপত, আৰু যেতিয়া আমাক দৰকাৰ হয় সেই বস্তুটো গ্লুক'জ ৰূপত এৰি দিয়ে, যিটোৰ পৰা আমি এনাৰ্জি পাওঁ। ৱৰ্কআউট কৰোঁতে সেই লিভাৰে আমাক তেনেকেই প্ৰচেছ কৰে। আৰু লিভাৰটো মেইন হ'ল এটা কম্পিউটাৰত যেনেকৈ CPU থাকে, তো CPUটোৰ কাম হ'ল কম্পিউটাৰটোক প্ৰচেছ কৰা। উইদাউট CPU আপুনি কম্পিউটাৰটো প্ৰচেছ কৰিব নোৱাৰে। তেনেকেই লিভাৰটো নহ'লে আমাৰ বডিটোত যিবিলাক বস্তু আমি খাওঁ সেইবিলাক বস্তু প্ৰচেছ নহয়। তো লিভাৰৰ মেইন কামটো মেটাবলাইজ কৰা আৰু সেই লিভাৰটোক আমি প্ৰটেক্ট কৰি ৰাখিব লাগিব। এতিয়া কথা হ'ল লিভাৰটো বেয়া হয় কেনেকৈ। প্ৰথমটো হ'ল একদম যিটো সকলোৱে জানে, মদ খালে। কিয়নো মদ যেতিয়া খায়, মদ যাব আমাৰ স্মল ইণ্টেষ্টাইনত প্ৰথমতে, এণ্ড স্মল ইণ্টেষ্টাইনে যেতিয়া বস্তুটোক হজম কৰিব ট্ৰাই কৰিব, হজম কৰিব ট্ৰাই কৰোঁতে লিভাৰে প্ৰচেছ কৰিব আৰু লিভাৰে সেই বস্তুটো প্ৰচেছ কৰিব নোৱাৰে, তেতিয়াতো লিভাৰে তাতে ফেটি, মানে লিভাৰটো ফেট জমা হয়। আৰু বহুত বহলাই ক'ব গ'লেতো বহুত আছে, কিন্তু মই চিম্পলি কৈ আছোঁ। যিবিলাক মানে মোৰ ভিডিঅ'টো যিবিলাকে চাব, এক্সপাৰ্টেতো মোৰ ভিডিঅ'বিলাক নাচায়, তো নৰ্মেল যিবিলাক মানুহে চাব সেই মানুহবিলাকে বুজি পাবৰ কাৰণে। আৰু বহুত ডাঙৰ ডাঙৰ ৱৰ্ড আছে, বহুত ডাঙৰ ডাঙৰ টাৰ্ম আছে, বহুত প্ৰচিডিউৰ আছে, বহুত প্ৰচেছ আছে লিভাৰৰ, তো সেইবিলাক কথা বুজাব গ'লে আপোনালোকৰ মাথাৰ ওপৰেদি বাউন্স হৈ যাব। ডেটছ ৱাই মই চিম্পল ৱৰ্ড কিছুমান ইউজ কৰিম, যিবিলাক ইউজ কৰিলে আপুনি ভিডিঅ'টো চাওঁতে বুজি পাব। তো প্ৰথম কথাটো হ'ল মদ খালে লিভাৰটো বেয়া হয়। চিম্পলি মনত ৰাখক যে মদ খালে লিভাৰটো বেয়া হয়। কিহৰ কাৰণে? তো লিভাৰে প্ৰচেছ কৰিব নোৱাৰে, যিহেতু যিটো এলকহলৰ মলিকুলাৰ মানে এটা মলিকুল থাকে, যেনেকৈ গ্লুক'জৰ হ'ল C6H12O6, তেনেকৈ এলকহলৰ থাকে, যিটো লিভাৰে প্ৰচেছ কৰিব নোৱাৰে আৰু যিটোৰ কাৰণে লিভাৰটো বেয়া হয়। আৰু দ্বিতীয়তে হ'ল মছলাযুক্ত বহুত খাদ্য, বহুত ধৰণৰ মছলা, মানে মছলা, পানী পুৰি টাইপ বস্তু, এণ্ড বহুত বেছি মছলা থাকে, গৰম মছলা, ব্লা ব্লা ব্লা, তো সেইবিলাক বস্তু খালে বহুত বেয়া হয়। তো সেই লিভাৰটোক আমি এটা ধৰণে প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ। এটা মেডিচিন আছে বহুত বেছি পপুলাৰ, লিভ 52, হিমালয়ান কোম্পানী, হিমালয়া বুলিও কয়, আমাৰ নৰ্মেলি হিমালয়া বুলি কওঁ। লিভ 52 দুটা আছে, এটা নৰ্মেল, এটা হ'ল DS টো ডাবল ষ্ট্ৰং। তো সেইটো আপুনি দিনত দুটাকৈ ল'ব পাৰে, ভাত খোৱাৰ 15 মিনিট 20 মিনিট আগত, যেতিয়া দুপৰীয়া টাইমত এবাৰ আৰু ৰাতি ভাত খোৱাৰ আগত এবাৰ। তো সেইটো খালে লিভাৰটো বহুত বেছি মানে
প্ৰটেক্ট হৈ থাকে, আপোনাৰ লিভাৰটো প্ৰটেক্ট কৰাত হেল্প কৰে। তো আপুনি লিভ 52 ৱৰ্কআউট কৰক বা নকৰক, ডেইলি কিছুমান নিড থাকে বডি, ডেইলি দৰকাৰ হয়। তো লিভ 52 এটা ডেইলি নিডছ। তো আপুনি লিভ 52 মানে যদি নাজানে, যিবিলাকে জানে কণ্টিনিউ কৰি আছে, তো কণ্টিনিউ কৰাটো ভাল, আৰু কণ্টিনিউ কৰি থাকিব পাৰে, লাইফ টাইম কণ্টিনিউ কৰি থাকিব পাৰে, একো প্ৰব্লেম নাই। যিবিলাকে ৱৰ্কআউট কৰে 3টা ল'ব পাৰে, আৰু নৰ্মেলবিলাকে 2টা, এটাও ল'ব পাৰে। তো আপোনালোকে লিভ 52 কণ্টিনিউ কৰক মোৰ মতে। আৰু বহুতো এক্সপাৰ্ট আছে, আপুনি ডক্টৰকো দেখাই ল'ব পাৰে। তো লিভ 52 আপোনাক কেতিয়াও নকয় যেন এইটো বেয়া। তো এইখিনিয়ে আছিল মোৰ আজিৰ ভিডিঅ'। তো থেংক ইউ গাইজ, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আগলৈ মই আৰু সৰু সৰু ইনফৰমেশ্যন দি থাকিম। থেংক ইউ।